सोलोंथाइ फसंथाननिफ्राय स्कलारशिप होनायनि मुङाव सासे फरायसुलिनिफ्राय 17,000 रां लुथिदों। लटारियाव देरहानाय बेंक आरो स्कलारशिपनि मुङाव रायजोआव माखासे दुथां सुबुंफोरा नंखाय लुबैहोनानै गुबुन गुबुन सुबुंफोरनिफ्राय गोबां रां लुथिनायखौ नुनो मोन्दों। बेबायदिनो सोलोंथाइ फसंथाननिफ्राय स्कलारशिप होनायनि मुङाव सासे फरायसुलिनिफ्राय 17,000 रां लुथिनाय जाथाया सोराङाव फैदों। थांनाय बुधबारखालि गरेस्वरनि NRDS कलेजनि फरायसुलि फुजा मुसाहारिनि बिफा नबीन चन्द्र बर'खौ बिरेन बरुवा मुंनि सासे सुबुङा फन खालामना कलेजनि स्कलारशिप होनायनि खोथा फोरमायना नंखाय लुबैहोना फुजा मुसाहारिनि बिफानि एकाउन्टनिफ्राय 17,000 रां लुथिना लाङो। 9531421978 नम्बरनिफ्राय फन खालामनाय सुबुङा NRDS कलेजनि गोबां फरायसाफोरखौ स्कलारशिप होबाय होनना फन खालामना रां लुथिनो नाजागासिनो दं होननानै मिथिनो मोननाय जादों। तारमाने যোৱাকালি এই 3:30 মান বজাত মই গানিচুৰ পৰা আহি আছোঁ ঘৰত। তাৰ এই ৰাস্তাখিনিতে মোৰ নম্বৰত ফোন আহিলে যে আপুনি পূজা মুছাৰী হয় না? নহয়, মই পূজা মুছাৰী দেউতাকহে। এই পূজামাৰী ক'ত আছে? মুছাৰী ঘৰত আছে, মই 10 মিনিট পিছত ঘৰত যাই পাম, যে যদি লাগে আপোনালোকে মানে 10 মিনিট ৰখিব লাগিব। আচ্ছা যাওক আপুনি যাওক, 10 মিনিট পিছত আমি কল কৰিম। তাৰপিছত মই সুধিলোঁ আৰু কি ক'ৰ পৰা কৈছে আপুনি? মই কলেজৰ পৰা কৈছোঁ বুলিছে। তাৰ স্কলাৰশ্বিপ আহিছে 14,500 টকা। হ'ব ছাৰ, মই 10 মিনিট পিছত ঘৰত যাই পাম। যাই পাৰ পিছত NRDS কলেজত এই ছোৱালীজনীৰ নাম কি? পূজা মুছাৰী। তাৰপিছত মই ক'লোঁ কি যে 10 মিনিটৰ পিছত মই ঘৰত যাব পাম। এই তাৰপিছত ৰাখি দিয়ক থ'ব। তাৰপিছত মই ঘৰত আহি পালোঁ। আহি পোৱাৰ পিছত আকৌ ফোন মাৰিলে মোক, বোলে ছাৰ আপুনি যাই পাইছেনে বুলি সুধিছে। হয়, মই আহি পালোঁ ছাৰ। বোলে পূজা মুছাৰী আছে না? বোলে আছে। মই সুধিলোঁ আৰু মাইনা এনেকৈ কিবা কলেজৰ পৰা ফোন কৰিছে স্কলাৰশ্বিপৰ সম্পৰ্কে কিবা কথা পাতিবলৈ কৈছে। তেওঁ বীৰেন বৰুৱা বুলি কৈছে। মই সুধিছোঁ যে আপুনি ক'ৰ পৰা কৈছে? মই কলেজৰ পৰা কৈছোঁ, মোৰ নাম বীৰেন বৰুৱা। চিনি পাবতো আপোনাৰ মাইনাই চিনি পাব বুলি ক'লাক মোক। ত' ঠিকে আছে, মই আহি পেলাই এইখিনি কথা কৰিছোঁ। মই ফোনটো এৰি দিলোঁ ছোৱালীজনী ফোন এৰি দিয়াৰ পিছত কথা পাতি আছে যে স্কলাৰশ্বিপ মানে তোমাৰ এনেকৈ আহি আছে। মই শুনিছোঁ আৰু অলপ চাইড হ'লোঁ মই, যে তোমাৰ একাউণ্ট ক'ত? বোলে সি চেণ্ট্ৰেল বেংকত বুলি কৈছে। চেণ্ট্ৰেল বেংকত পইচা লেনদেন কৰিছে না নাই, এনেকৈ কিবা কথা সি কি ক'লা মই গম নাপাওঁ। তাৰপিছত মোক আপোনাৰ ঘৰত ষ্টেট বেংকৰ হেৰি একাউণ্টছ আছে না নাই? মোৰতো আছে। এই ছোৱালী কৈছে আৰু মাইনাই যে পাপাৰ আছে। তাৰপিছত মই মোৰ কিবাটো দি দিলে, ATM আছে না বোলে আছে। অলপ পিছত ট্ৰেন্সফাৰ হ'ব পইচা, আপুনি এই একাউণ্টছ ATM আছে নাই? বোলে ATM আছে, টেবুলতে আছিল, মই আনি দিলে তোমাক। এই ওপৰৰ নম্বৰখিনি কৈ দিয়ক, ডাঙৰ নম্বৰখিনি কৈ দিয়ক। সেই সময়তে মই কৈছিলোঁ যে এইটো ATM নম্বৰ দিলে কিবা বেয়া হ'ব দেই, মানে কিবা এটা কৈছিলোঁ মই। তাৰপিছত কিবা এটা স্কলাৰশ্বিপৰ সময় ময়ো ভাবিলোঁ কি তোমালোকৰ লাল স্কুটিও পাইছেনে বুলি কৈছে আৰু মোক। হয় ছাৰ পাইছোঁ, মই ছাৰে ব'লোঁ। তাৰপিছত সেনেকৈ ঘটতে সি কিবা এটা অলপ পিছত ছাকচেছফুল দেখাব এই ATM ষ্টেট বেংকৰ কিবা এই মোবাইলত ছাকচেছফুল গেছি না নাই চাওক বুলি। অহা নাই ছাৰ। ছোৱালী কৈছে মাইনে বোলে অহা নাই, যাব লাগিছিল। এই কিবা OTP নাম্বাৰ গৈছে, কওকচোন কওক। এইটো OTP কিবা মোবাইল যি আহি আছে কৈ আছে সি। তাৰপিছত সেনেকৈ অলপ পিছত কিবা এটা ছাকচেছফুল দেখাব, পইচা সোমাইছে নাই চাওক। এই তেতিয়া আৰু এটা OTP এটা যাই আছোঁ মোৰ ৰুমত। সেনেকৈ মানে সুধি সিও কৈ আছে, তাৰতো ভুল হোৱা নাই আৰু অলপ ফটকৈ দি আছে। অলপ সময়ৰ পিছতে 6টা নেকি OTP খুজি পঠাইছে। তাৰপিছত সেনেকৈ মানে মইতো বিৰাট সন্দেহ লাগিল। মই আৰু ওচৰতে আমাৰ সন্দেহ আছে, মই ইয়াতে দাউৰি গ'লোঁ যে এনেকৈ কিবা হ'লে। তাৰপিছত মই অলপ পিছত এই নম্বৰত ফোন কৰিলোঁ। ফোন কৰাৰ পিছত ফোনটো কিবা নট ৰিচিভেবল আৰু কিবা হৈ গ'ল। আপোনাৰ কিমান পইচা নোহোৱা হৈছে একাউণ্টৰ পৰা? মোৰ এতিয়া 17,100 টকা নোহোৱা হৈছে। মোৰ টোটেল পইচা আছিল 17,153 টকা আছিল। মাত্ৰ ইহঁতে এতিয়া 17,100 টকাটো মোক 53 টকাত। আপোনাৰ ছোৱালীটো স্কলাৰশ্বিপ পোৱা নাছিল? পোৱা নাই। স্কলাৰশ্বিপ নাম লৈ কিনে আপোনালোকৰ পৰা উল্টাই ল'লে আৰু? হয় ছাৰ, এনেকৈ মানে জানো আৰু এতিয়া এনেকৈ হ'ল। এতিয়া কি বিচাৰিব আপুনি স্কুল কৰ্তৃপক্ষৰ পৰা বা প্ৰশাসনৰ পৰা কি বিচাৰিব? প্ৰশাসনৰ পৰা মানে আমিতো আৰু ইমান কিবা নহয় এতিয়া, তথাপিও এই পুলিচৰ কিবা হেল্পলাইন এটা আছে নহয় অনলাইন যোগেদি, সেইটো আজি মই FIR এটা দিলোঁ আৰু। তাৰপিছত এই বেংকত যাই মানে মেনেজাৰৰ লগত গ'লোঁ। মেনেজাৰটো মোক গালি পাৰিছে যে আপোনালোকে ইমান সুকিনি দিয়াৰ পিছত আপোনালোকে কি ভুল কৰা। এতিয়া ভুল হোৱাৰ পিছত আমাৰ ওচৰত আহিছে, মই কি কৰিব পাৰোঁ এতিয়া? ছাৰ মই ক'লোঁ ছাৰ এতিয়া ভুলটো হ'লে তথাপিও মোৰ এই ATMখন ব্লক কৰি দিব লাগে, বা ATMৰ কি পইচা আছে মই জানিব বিচাৰিছোঁ। আপুনি কি কৰে বৰ্তমান? মই ৱাটাৰ ছাপ্লাইৰ 4th গ্ৰেডৰ কাম কৰোঁ। ঠিক আছে। আপোনাৰ ঘৰ ক'ত? এই টেঙাজাৰ, এই বাক্সা ডিষ্ট্ৰিক্ট টেঙাজাৰ গাঁও। কলেজত পঢ়ি আছোঁ গড়েশ্বৰত। যোৱাকালি মানে
এনেকৈ ঘটনা এটা হৈ গ'ল কোনে ফোন কৰিছিলে আমাৰ দেউতাই আগতে কথা পাতিছে মই কোনে কৰিছে এইটো নাজানো বাৰু তাই কৈছে মানুহজনক কলেজৰ পৰা যিজন নাম কৈছে কৈছে বীৰেন কলিতা মোৰ আগত নামটো কোৱা নাই তাই কৈছে আকৌ বীৰেন বৰুৱা। এজন মিণ্টু কেৰাণী চিনি পোৱা বুলি কৈছে মই কৈছোঁ চিনি নাপাওঁ মই বুলি তোলো NRDS তেনেকুৱা নামৰ কোনো মানুহ নাই নাই ছাৰ তো তাক কি ক'ব বাকী কেনেকুৱাকৈ পইচাটো ওলাই লৈ গ'ল কোৱাচোন তাই মানে যিহেতু দেউতাৰ কিবা এটিএমখনৰ কিবাটো নাম্বাৰটো লৈ লয় তাৰপিছত OTP আহি গ'ল মই আকৌ OTPটো দি দিলোঁ তাৰপিছত এনেকৈ হৈ গ'ল স্কলাৰশ্বিপ কিমান টকা লৈ গৈছে তোমাৰ একাউণ্টৰ পৰা 17,000 17,000 মই স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিছিলা কৰি থোৱা আছে ছাৰ আগতে কলেজত কেইজনে কৰিছিল কেইজনে মানে ষ্টুডেণ্টকেইটা গোটেই কৰিছে তো কেইজনৰ তাত এনেকুৱা ফোন আহিছে মানে অচিনাকি নম্বৰ এতিয়া NRDSৰ আমি ছোৱালী 4জনৰ আহি গ'ল